ৰাজ্যখনৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত যুগুত হৈছে বন্ধু বান্ধৱীসকল। অৱশেষত অসমত জাৰি কৰা হ'ল সান্ধ্য আইন। অসমত কোভিড পৰিস্থিতি অতি ভয়াৱহ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ। সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰিছে। জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোককহে চলন ফুৰণৰ অনুমতি দিছে সচিবে। চিকিৎসা কৰ্মীসকলে এই সময়ছোৱাত চলন ফুৰণ কৰিব পাৰিব বুলি জনাই দিছে। এয়াৰপৰ্ট, ৰেলৱে ষ্টেচন, বাছৰ বাবে যোৱা যাত্ৰীৰ বাবে ৰেহাই। পৰিচয় পত্ৰ লৈহে ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিকে এই সময়ত চলন ফুৰণ কৰিব পাৰিব। দোকানী, দুগ্ধ ব্যৱসায়ী, বেংক, ATMত নিয়োজিত কৰ্মচাৰী, খাদ্য সংগ্ৰামী, খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তি চাল চলনত অনুমতি। কোনো ব্যক্তিয়ে সান্ধ্য আইন অমান্য কৰিলে আইনগতভাৱে বিহিত শাস্তি বিহা হ'ব বুলি জনাই দিছে। 1 মে'লৈ কৰা হৈছে এই সান্ধ্য আইন। যি সময়ত কৰোণা মহামাৰীয়ে দেশত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি আছে, সেই সময়তে মৰিয়ানীৰ লোকসকলে এক আদৰ্শ দাঙি ধৰিছে। ৰাজ্যৰ চৌদিশে এতিয়া কৰোণাৰ আতংক। COVID-19ৰ মাৰাত্মক বীজাণুৱে নিমিষতে চিৰদিনৰ বাবে কাঢ়ি নিছে বহুজনৰ জীৱন। চৌপাশে এতিয়া বাঢ়ি আহিছে কেৱল মৃত্যুৰ অপেক্ষাত। জীৱন পাৰ কৰিবলগীয়া হৈছে এচাম মানুহৰ দুৰ্দশাৰ ছবি। আতংকত দিন কটাবলগীয়া হৈছে সমাজৰ প্ৰতি। ৰাজ্যৰ চৌদিশে এতিয়া কৰোণাৰ আতংক। COVID-19ৰ মাৰাত্মক বীজাণুৱে নিমিষতে চিৰদিনৰ বাবে কাঢ়ি নিছে বহুজনৰ জীৱন। চৌপাশে এতিয়া বাঢ়ি আহিছে কেৱল মৃত্যুৰ অপেক্ষাত জীৱন পাৰ কৰিবলগীয়া হোৱা এচাম মানুহৰ দুৰ্দশাৰ ছবি। আতংকত দিন কটাবলগীয়া হৈছে সমাজৰ প্ৰতিজন ব্যক্তিয়ে। কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে জাৰি কৰিছে নীতি নিৰ্দেশনা। ৰাজ্যৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতেই মৰিয়নীত অনুষ্ঠিত কৰা হৈছে মহাবিষ্ণু যজ্ঞ। দেশ আৰু বিশ্ববাসীৰ মংগল তথা কৰোণা মহামাৰী নিঃশেষৰ বাবে মৰিয়নী ষ্টেডিয়াম ৰোডত থকা বিষ্ণু মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই মহাযজ্ঞ। যি সময়ত সমগ্ৰ বিজ্ঞানে এই ভাইৰাছৰে মোকাবিলা কৰিবলৈ অসমৰ্থ হৈছে, তেনে সময়তেই মহামাৰী নিৰ্মূলৰ বাবে কোভিড প্ৰট'কলৰ সকলো নীতি নিৰ্দেশনা মানি আয়োজন কৰা এই যজ্ঞই সকলোকে আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ ফলাফল সম্পৰ্কে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কঠোৰ দৃষ্টিভংগীৰ পাছত গা লৰিছে দেশৰ নিৰ্বাচনী আয়োগৰ। এইবাৰ নিৰ্বাচন আয়োগে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো ধৰণৰ জয়ী সমদলবাহী কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰি দিছে নিৰ্বাচনী আয়োগে। 2 মে'ত ঘোষণা হ'ব লগা 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কোনো দলেই এনে এক সমদল বাহিৰ কৰিব নোৱাৰিব বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা জাৰি কৰি দিছে। COVID-19ৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা জাৰি কৰি দিছে নিৰ্বাচনী আয়োগে। আয়োগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে জয়ী প্ৰাৰ্থীজনৰ সৈতে ৰিটাৰ্ণিং বিষয়াৰ পৰা জয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ সময়ত 2জনকৈ বেছি লোক থাকিব নোৱাৰিব বুলি। উল্লেখ্য যে কোভিডৰ মাজতেই নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰাৰ্থীসকলক কোভিড প্ৰট'কল অমান্য কৰি নিৰ্বাচন প্ৰচাৰ চলাবলৈ দিয়াৰ বাবে কঠোৰ সমালোচনা কৰিছিল নিৰ্বাচনী আয়োগক ন্যায়ালয়ে। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ বাতিল। বিগত যোৱা বছৰকেইটিৰ দৰে এইবেলিও সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি 28 এপ্ৰিল 2021 তাৰিখে দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ দলগাঁওবাসী ৰাইজৰ সহযোগত দলগাঁও টাউন খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। যদিও বৰ্তমান সময়ত দেশৰ পৰিস্থিতিৰ কথা ভাবি বৰ্তমান দেশত ভয়াৱহ ৰূপত কৰোণা মহামাৰীৰ বাবে উক্ত বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখনি স্থগিত ৰাখিছে সদৌ দৰং জিলা ছাত্ৰ সন্থাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা আৰু দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিন্তুমণি শইকীয়া, সাধাৰণ সম্পাদক অংকুৰজ্যোতি বৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি খবিৰুদ্দিন আহমেদ, কাৰ্যকৰী সভাপতি ৰাজু বৰা, যুটীয়া সম্পাদক অনুৰাগ চহৰীয়া আৰু প্ৰাণজিৎ ডেকাৰ স্বাক্ষৰিত পত্ৰযোগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে আৰু ৰাইজক অৱগত কৰে।